নমস্কাৰ আজি আলোচনা কৰিম এই ভিডিঅ'টোৰ জৰিয়তে ডাক প্লেগ বেমাৰৰ বিষয়ে ডাক প্লেগ ৰোগৰ কেনেকুৱা লক্ষণ বা ইয়াক কেনেধৰণে চিকিৎসা কৰা হয় ইয়াৰ ভেকচিন আদিৰ বিষয়ে এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰা হ'ব। সচৰাচৰ কোৱা হয় হাঁহৰ ৰোগ মুৰ্গীতকৈ কম যদিও হাঁহ ৰোগৰ পৰা মুক্ত নহয়। কিছুমান ৰোগে সফল হাঁহ পালন কৰাত মুখ্য বাধাৰ সৃষ্টি কৰে। হাঁহ যিকোনো বয়সতে সৰু হওক বা ডাঙৰ হাঁহ সংক্ৰমিত হ'ব পাৰে। কিছুমান ৰোগ হ'লে হাঁহৰ মৃত্যুৰ হাৰ অধিক। সাধাৰণতে ভাইৰাছটো অৰ্থাৎ ডাক প্লেগ ভাইৰাছ এটা হাঁহৰ পৰা আন এটা হাঁহলৈ বিয়পি থাকে। ডাক প্লেগ হাঁহৰ এটা মাৰাত্মক সংক্ৰামক ৰোগ। ডাক প্লেগ ৰোগ হাৰ্পিছ গ্ৰুপৰ ডাক প্লেগ নামৰ এক ভাইৰাছৰ ফলত হয়। এই ৰোগক ভাইৰেল এণ্টাৰাইটিছ বুলিও কোৱা হয়। প্ৰথমে 1923 চনত নেদাৰলেণ্ডৰ বাউডেট নামৰ এজন বিজ্ঞানীয়ে এই ৰোগক হাঁহৰ মাৰাত্মক ৰোগ বুলি চিনাক্ত কৰে। বৰ্তমানে বিশ্বৰ সকলো দেশতে এই ৰোগ দেখা যায়। হাঁহ পালন কৰাৰ আগতে হাঁহ পালন পদ্ধতি সম্পৰ্কে জনা আৰু প্ৰশিক্ষণ লোৱাটো অতিকে জৰুৰী যাতে সফলভাৱে হাঁহ পালন কৰিব পাৰে। এতিয়া আহিছোঁ এই ডাক প্লেগ ৰোগৰ লক্ষণসমূহ কেনেকুৱা হয়। আক্ৰান্ত হাঁহৰ চকু আৰু নাকৰ পৰা কিছুমান তৰল পদাৰ্থ নিঃসৰিত হয়। হাঁহটোৰ ক্ষুধা হ্ৰাস হ'ব পাৰে। সংক্ৰমিত হাঁহবোৰে বাৰে বাৰে পানী পান কৰি থাকে অৰ্থাৎ পানী খাই থাকে। হাঁহে পোহৰৰ প্ৰতি ভয় কৰে। চকুৰ পতাৰ জ্বলা পোৰাৰ বাবে হাঁহবোৰে চকু বন্ধ কৰি ৰাখে। কণী দিয়াৰ সম্ভাৱনাও কম হয়। সদায়ে মূৰটো তললৈকে ৰাখে। সংক্ৰমিত হাঁহ ডায়েৰিয়া অৰ্থাৎ হাগনি দেখা দিয়ে। ডায়েৰিয়া ফিচাৰ পিনে অৰ্থাৎ পিছফালে লাগি থকা দেখা যায়। ডাক প্লেগ ৰোগৰ আক্ৰান্ত হাঁহ হঠাৎ মৃত্যুমুখত পৰে আৰু যদি এই ৰোগ হয় এই ৰোগৰ মৃত্যুৰ হাৰ দেখা গৈছে 5ৰ পৰা 100% মৃত্যুৰ হাৰ দেখা যায়। এতিয়া এই ৰোগৰ চিকিৎসা কেনেধৰণে কৰা হয়। যিহেতু এই ডাক প্লেগ এক ভাইৰাছজনিত ৰোগ গতিকে ইয়াৰ কোনো সুনিৰ্দিষ্ট চিকিৎসা নাই। কিছুমান ছেকেণ্ডাৰী বেক্টেৰিয়া সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ উচ্চ ক্ষমতাৰ এণ্টিবায়'টিক ব্যৱহাৰ কৰা হয়। লগতে ছাপ্লিমেণ্টাৰী ট্ৰিটমেণ্ট দিয়া হয় যাতে হাঁহজনীৰ প্ৰতিৰোধ ক্ষমতাটো বৃদ্ধি হয়। এই বেমাৰৰ কাৰণে মূল হৈছে ভেকচিন। এই ভেকচিনটো কেনেধৰণে দিয়া হয়। সাধাৰণতে ভেকচিনটো কেতিয়াবা 100 ড'জত আহে, 100 মাত্ৰাত আহে, 200 ড'জ আহে, 500 ড'জ আহে। এই ভেকচিনসমূহ ডিষ্টিল ৱাটাৰত মিক্স কৰা হয়। 100 ড'জৰ ভেকচিন হ'লে 100 ml ডিষ্টিল ৱাটাৰত মিক্স কৰি লোৱা হয় আৰু ইয়াৰে 1 ml অৰ্থাৎ 1 মিলিলিটাৰ ভেকচিন ইনজেকশ্যনৰ সহায়ত হাঁহৰ বুকুৰ মাংসপেশীত দি দিয়া হয়। প্ৰথম ভেকচিনটো 21ৰ পৰা 28 দিনত দিয়া হয়। ভেকচিনৰ ৰোগ প্ৰতিৰোধ ক্ষমতা 6 মাহলৈকে থাকে। দ্বিতীয়বাৰ টিকাকৰণ 6 মাহৰ পিছত কৰা হয়। অৱশ্যে কেতিয়াবা 4ৰ পৰা 5 মাহৰ পিছতো পৰৱৰ্তী ভেকচিন দিয়াৰ ব্যৱস্থা কৰা হয়। যিকোনো ৰোগ এটা চিকিৎসা কৰাতকৈ ইয়াৰ প্ৰতিৰোধ কৰাটো অধিক গুৰুত্বপূৰ্ণ। গতিকে ভেকচিন দিয়াটো অতিকে জৰুৰী এই বেমাৰৰ পৰা হাত সাৰি থাকিবলৈ হ'লে। হাঁহৰ ৰোগ প্ৰতিৰোধ কৰিবলৈ আমি এনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বিশেষকৈ ডাক প্লেগৰ ক্ষেত্ৰত।